গুড মৰ্নিং ৰাইজসকল। ৰাতিপুৱাৰ চাহকাপ গগৈদাৰ দোকানত মাৰিবলৈ আহোঁতেই ৰাস্তাতে গাহৰি দোকানখন দেখি আমাৰ পপিয়াটোৱে ৰ'ব নোৱাৰি বোলে অভিদা অকণমান লৈ লওঁ নি। বাৰু গাহৰিটো লৈ পালোহি আমি চাহৰ দোকান। এনেইতো গাখীৰ চাহ ঢেৰ খাইছে আপোনালোকে, এদিন আমাৰ গগৈদাৰ দোকানত খাই চাবহিচোন। কেপি চাৰিআলিৰ পৰা অলপ আগলৈ আহি স্কাইশ্বিপ নাপাওঁতেই বাওঁফালে দেখিব সৰুকে দোকানখন। বাৰু চাহকাপ মাৰি ঘৰ পোৱাৰ লগে লগে ভোকটোৱে জোকাৰিলেই নহয় পেটটো। ইনষ্টেণ্ট কি পাওঁ বুলি চাওঁতেই আন্দা আৰু মেগী দেখি গ'লো। চলো আজ আন্দা মেগী আপোনাৰ ষ্টাইল মে বনাতে হে। তেল অকণমানতে জলকীয়া পিঁয়াজ আৰু বিলাহীখিনি ফ্ৰাই কৰি মেগীখিনি দি মেগী মছলাটো মাৰি পানী দিওঁতেই জকটোৱে চিটি মাৰিলে বোলে আন্দা হৈ গ'ল। এইফালে মোৰ আন্দা মেগী ৰেডি, খাই লওঁ দেই ৰাইজ। খাই বৈ উঠাৰ লগে লগে আমাৰ পপিয়াটোৱাটো আহি বোলে অভিদা গাহৰিৰ কথা পাহৰিলে নি। গাহৰিৰ আয়োজনটো পিছে সিয়েই কৰিছিলে আজি। মাংসখিনি দেখি মই বোলো এইখিনি কি বনালিও তই। বাৰু যিয়ে নহওক গাহৰিটো গাহৰিয়ে ন। এইফালে আমাৰ ল'ৰাই চাফা তাফা কৰি গাহৰি ভাতটো বাঢ়ি দিলে। এপিচ টেষ্ট কৰি চাওঁতে কেনেকুৱা চালিয়া বনাইছিলে মানে। সেইটোৱে ৰাইজ, লুকছত নাযাব, টেষ্টটো মেইন।